Hello everyone. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি এই সুযোগতে মই সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভকামনা দিছো। বছৰটো যাতে আপোনালোক সকলোৰে ৰঙীন হয় তাৰে আশা কৰিলো। আজি আমি মৰিগাঁৱলৈ আহিছো, হাজবেণ্ড আৰু মই। আমাৰ মৰিগাঁৱত ঘৰ, গতিকে আজি বিহুৰ একেলগে খাম বুলি এতিয়া খুৰাহঁতৰ ঘৰলৈ যাম। অৰ্থাৎ দেউতাৰ ভাই ককাই তিনিজন, তাৰে সৰু খুৰাৰ ঘৰত আজি আমি জলপান খাম। খাই উঠি অকণমান ওলাইও যাম। ঠিক আছে বাৰু, চাই থাকিব আপোনালোকেও নিশ্চয় জলপান খালে চাগে। ঠিক আছে, আহকচোন আমি আৰম্ভ কৰোঁ। খাইছা? ভাল লাগিছে খাই? জোনাক এইফালে দেউতাহঁতে খাইছে? কি আছে? কলিয়াব ফ্ৰেছ দৈ একদম। তাকেতো ৱাও, কি ধুনীয়া একদম দৈ। এইটো ছেকেণ্ডত আহি আছে, ষ্টেপ বাই ষ্টেপ আহি আছে। এয়া মাও আছে পিছত, আমাৰ লেডিজ পাৰ্টি পিছত। সকলোৱে খাবলৈ লৈছোঁ আৰু খুৰীহঁতৰ ঘৰত পৰম্পৰাগত বিহু জলপান খাব লৈছোঁ। আলত খোৱা নাই নেকি তুমি? কালি অলৰেডি খালোঁ আমি, মানে খালে আজি অকণমান বাতিতে খাই দিছোঁ আৰু চবেই। আমি পিছে ভালতে খাইছোঁ। ইয়াৰ কাৰ থাকিলে এয়া চুম আহি পোৱাহি নাই আৰু চুম আহিলে হৈ যাব। এয়া কেইটামান সৰু সৰু ল'ৰা আহিছে এনেদৰে তেওঁলোকে আশীৰ্বাদ দিবলৈ। ভালো লাগে বছৰটোৰ প্ৰথম দিনটোত এনেদৰে আহিলে অকণমান এটা আশীৰ্বাদ লোৱা হয় বছৰটো আৰম্ভণিতে, ভাল লাগিলে। আৰু শেষত এইদৰে আমাৰ ঘৰত দুজন খুৰাৰ ফেমিলি আৰু আমি লুচি ভাজি খালোঁ। আৰু আজিৰ দিনটো এইদৰেই আমি সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকেও আনন্দেৰে দিনটো পাৰ কৰিলে।